নমস্কাৰ মিষ্টাৰ AMD অভিজিত ডেকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটি কাহিনী কম বুলি আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। কাহিনীটো লিখিছে টংকেশ্বৰ চৌধুৰী আৰু পাঠ কৰিম মই অভিজিত ডেকা। বলক আমি আমাৰ কাহিনীটো আৰম্ভ কৰোঁ। ছোৱালীজনী অলপ ডাঙৰ হোৱাত তাই এদিন বৰ সহজভাৱে দেউতাকক সুধিলে, দেউতা, মই বাৰু কেতিয়াবা তোমাক কন্দুৱাইছিলোঁ নেকি? দেউতাকে ক'লে, তো। তাই বৰ ধুনীয়াকৈ সুধিলে, কেতিয়াও? দেউতাকে ক'লে, সেই সময়ত তোমাৰ প্ৰায় 1 বছৰ আছিল। তোমাৰ অন্নপ্ৰসন্ন আছিল সিদিনা। তোমাৰ আগত পইচা, কলম, খেলৰ সামগ্ৰী ৰখা হৈছিল। তুমি ইয়াৰ ভিতৰত কোনটো উঠোৱা? কিয়নো তোমাৰ ইচ্ছাৰ পৰা আমি জানিব বিচাৰোঁ তুমি ডাঙৰ হ'লে তোমাৰ কিহত গুৰুত্ব বাঢ়ে। যেনে পইচা মানে অৰ্থ সম্পত্তি, কলম অৰ্থ বুদ্ধি, খেলৰ সামগ্ৰী অৰ্থ আনন্দ। এই বস্তুবোৰ বৰ ধুনীয়াকৈ সজাই থোৱা হৈছিল আৰু সকলোৱে কৌতূহলেৰে তোমাৰ পিনে চাই আছিল। তুমি কোনটো উঠোৱা? তুমি এঠাইত স্থিৰ হৈ বহি তিনিওটা বস্তু টুকটাককৈ চাই আছিলা। মই চুপচাপ তোমাৰ আগত বহি লৈ এবাৰ বস্তুবোৰ আৰু এবাৰ তোমাৰ পিনে চাই আছিলো। তুমি আঁঠু কাঢ়ি সন্মুখৰ পিনে আগুৱাই আহিছিলা। মই একে উশাহতে তোমাৰ পিনে চাই আছিলো। আৰু কিছু সময় পিছত তুমি সকলো বস্তু ইফাল সিফাল কৰি দিছিলা আৰু সেইবোৰ পাৰ হৈ মোৰ কোলাত আশ্ৰয় লৈছিলা। মই এইটো ভাবিব পৰা নাছিলো যে তিনিওটা বস্তুৰ বাদেও তোমাৰ এটি পচন্দৰ মাজত ময়ো থাকিব পাৰোঁ। তেতিয়াই তোমাৰ 3 বছৰীয়া ভায়ে আহিছিল আৰু পইচাখিনি উঠাই লৈ গৈছিল। সেইদিনাখনেই প্ৰথম আৰু শেষবাৰ আছিল তুমি মোক কন্দুৱাইছিলা আৰু বহুত কন্দুৱাইছিলা। কাহিনীটো কেনে লাগিল? শেষত সকলোকে এটা কথা কওঁ, কন্যা সন্তান এজনী কন্যাই হয়। ভগৱানে দিয়া সকলোতকৈ মূল্যৱান উপহাৰ এগৰাকী কন্যা, হৃদয়স্পন্দন কন্যা। ধন্যবাদ। যদি সেই কাহিনীটো ভাল লাগিল, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু বন্ধুলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।